হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আশা কৰোঁ আপোনালোক সকলো ভালে আছে, মই ভালে আছোঁ। আজি আমি গৈ আছোঁ মহামৃত্যুঞ্জয় মন্দিৰলৈ, শিৱ মন্দিৰলৈকে, যিটো নগাঁৱত আছে, যিটোকে আজি শাওণ মাহৰ শেষৰটো সোমবাৰ। চ' আমি ভগৱান শিৱক আৰাধনা কৰাৰ নিমিত্তে গৈ আছোঁ মহামৃত্যুঞ্জয় মন্দিৰ নগাঁৱলৈকে। আৰু এতিয়া আমি আছোঁ ভোমৰাগুৰিৰ নতুন ব্ৰিজখনৰ ওপৰত। পুৰণি ব্ৰিজখন অলৰেডি বন্ধ কৰি দিয়া হৈছে। মই আৰু লগতে মোৰ লগত দুজন বন্ধু আমি গৈ আছোঁ এতিয়া মহামৃত্যুঞ্জয় শিৱ মন্দিৰ নগাঁৱলৈকে। আপোনালোককো দেখাম বুলি এই ভিডিঅ'টো বনোৱা হৈছে। নিশ্চয় আশা কৰোঁ ভাল পাব সকলোৱে। আৰু আমি আহি বহুত প্ৰচণ্ড গৰমৰ মাজত আহি উপস্থিত হৈ এয়া নগাঁৱৰ শিৱ মন্দিৰত। আৰু আমি বাহিৰত থকা দোকানৰ পৰা অকণমান প্ৰসাদ ল'লোঁ, লৈ আমি ভিতৰলৈ সোমাই গ'লোঁ। বহুত ভক্তৰ সমাগম, যিহেতুকে শাওণ মাহৰ শেষৰটো সোমবাৰ আৰু বহুত গৰম, বহুত বেছিয়ে গৰম হয়। আৰু বিশেষকৈ ইয়াত খোজকাঢ়িবৰ কাৰণে বহুত অসুবিধা হয় গৰমৰ দিনত, কাৰণ তলৰ অংশটো বহুত বেছি গৰম হৈ থাকে, যিহেতুকে সম্পূৰ্ণবিলাক টাইল লগোৱা আছে। যিটো হিটটো বহুত বেছি কনজাম্পশ্যন কৰে, সেইটো কাৰণে বহুত বেছি গৰম হৈ থাকে। চ' ইয়াত আহিলে সেইটো কাৰণে বহুত অলপ সাৱধান হ'ব লাগে। আৰু ফাইনেলি ভগৱানৰ নাম লৈ আমি সোমাই গ'লোঁ মন্দিৰলৈকে। দেখিছে বহুত ভক্তৰ সমাগম, বহুতখিনি মানুহ অলৰেডি ওলাই আহিছে। আমি এতিয়া সোমাই গৈছোঁ, যদিও আমাৰ অকণমান আহি পাওঁতে দেৰি হৈছিলে। চ' এইটোৱেই হ'ল নগাঁৱৰ মহামৃত্যুঞ্জয় শিৱ মন্দিৰ। মই আগতেও আপোনালোকক ভিডিঅ'ত দেখাইছিলোঁ। আৰু আমি ফাইনেলি সোমাই গ'লোঁ ভিতৰলৈকে। আৰু যিহেতুকে ভিতৰত বহুত সময় থাকিব নিদিয়ে আৰু বহুত ধুনীয়া হয় ভিতৰখন। ইয়াত দেখিছে ওপৰত শিৱ বাবাৰ ফটো বনোৱা আছে। আৰু কম সময়ৰ ভিতৰতে সকলো পূজা অৰ্চনা কৰি আমি ওলাই আহিলোঁ বাহিৰলৈকে। আৰু এইটোৱেই হ'ল নগাঁৱৰ মহামৃত্যুঞ্জয় শিৱ মন্দিৰ, যিটো ভাৰতবৰ্ষৰ আটাইতকৈ ডাঙৰ শিৱলিংগ বুলি কোৱা হয়, যিটো অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে উদ্বোধন কৰিছিলে। আৰু ফাইনেলি আমি বহুত গৰম যদি ইমান অনুভৱ হোৱা নাই, কিন্তু ভৰিখনত বহুত পুৰি আছে, সেইটোৱে মেইনকৈ। ত' ওলালোঁ আমি মন্দিৰৰ পৰা। এতিয়া যাম, বহুত বেছি ৰ'দ দিছে, বহুত বেছি গৰম লাগিছে। কিবা এটা খাই ল'ম, তাৰপিছত আমি ওলাই দিম, বাকীখিনি চাই থাকিব সকলোকে। जय हनुमान, जय गणेश बाबा की जय। কাম চ' ফাইনেলি আমি আহিলোঁ বাৰু। বাহিৰত খোজ দিব পৰা অৱস্থা নাই, ইমান গৰম হৈছে। গাড়ীৰ ভিতৰতো বহুত প্ৰচণ্ড গৰম। আগতে বাকী দিনত চেণ্ডেল পিন্ধা বাদ, আগতে গাড়ীখন ষ্টাৰ্ট কৰি এচিটো চলাই লওঁ, তাৰপিছত বাকী চিন্তা কৰিম, ইমান গৰম। ত' দৰ্জা বন্ধ হৈ দে, দৰ্জা লগাই দি, দুখন দৰ্জা লগাই দি। তো আমি এতিয়া ষ্টাৰ্ট কৰোঁ। মানে মন্দিৰৰ পৰা ওলাই আহিলোঁ, ভগৱানক প্ৰণাম কৰি আহিলোঁ। যাম এতিয়া ঘৰমুখীয়া হ'ম। তাৰপিছত বাকী আৰু ক'ৰবাত অকণমান ৰ'ব লাগিব, ৰাতিপুৱাৰ পৰা খোৱা হোৱা নাই যিহেতুকে, অকণমান কিবা কিবি খাই ল'ম, তাৰপিছত দেখাই থাকিম। শেষলৈকে ভিডিঅ'টো চাই থাকিব। মানে কি হ'ল, দাদাহঁতে ফোন কৰি দুডাল পাইপ দিলে। ভাবছিল মোৰ লগত আৰু কোনোবা এটা মানে ফিমেল কোনোবা থকা মানে, কিন্তু নাই, বহুত দুখৰ বিষয়। মই একেলগতে ময়ে ইউজ কৰিছোঁ বাৰু। চ' নাৰিকল পানী খালোঁ আহি। বহুত গৰম, বেছি গৰম। ৰ'দটো দেখা পাইছে কিমান ৰ'দ, এইটো খাই দিয়া হ'লে বহুত বেছি ভাল লাগে। এনেই মানে কিবা কিবি ক'ল্ড ড্ৰিংকছ, বেলেগ ক'ল্ড ড্ৰিংকছ খোৱাতকৈ এইটো খোৱাটো বেছি ভাল। সেইটো কাৰণে খাই ল'লোঁ, অকণমান ঠাণ্ডা পেলাই লওঁ, তাৰপিছত আমি আকৌ আগত যাম। ভাত চাত খাব লাগিব, বহুত ভোক লাগি আছে, গতিকে চাই থাকিব ভিডিঅ'টো শেষলৈকে, ঠিক আছে। তো গাইজ আহি আমি মানে মৰিগাঁও ডিষ্ট্ৰিক্টত এইখিনি জেগাখিনি নাম একজেক্টলি নাজানো। বহুত ভোক লাগিছে, এখন ধাবাৰ সন্মুখত ৰ'লোঁ, ইয়াতে অকণমান কিবা কিবি খাই লওঁ। আমি মানে ভিতৰত অৰ্ডাৰটো দি আহিছোঁ, মানে থালি চিষ্টেম পাই ইয়াতে। আমি মানে বহুতকেইখন ধাবা পাৰ হৈ আহিলোঁ, কিন্তু থালি চিষ্টেম নাই। এইটো হ'লে বহুত বেছি খৰচা হৈ যায়, মানে থালি হ'লে ভাল আৰু, সেইকাৰণে ইয়াতে খাম বুলি অৰ্ডাৰটো দিছোঁ। চ' বহুত যিটো ভোক লাগিছে, মানে মন্দিৰৰ পৰা আহিলোঁ, যাওঁতে একো খাই যোৱা নাছিলোঁ, যোৱা ৰাতিপুৱা একো খোৱা নাই, সেইটো কাৰণে ইয়াতে অকণমান খাই লওঁ। তাৰপিছত আকৌ লাহে লাহে গৈ থাকিম। ৰাস্তা সিফালে বেয়া কাৰণে আমি এইফালে গুৱাহাটী হৈ আহিলোঁ। তেজপুৰ হৈ বহুত ৰাস্তা বেয়া আমাৰ ঘৰৰ পৰা, সেইকাৰণে গুৱাহাটী হৈ আহিলোঁ। ত' এতিয়া আমি লাহে লাহে যাই থাকিম। আৰু এতিয়া ভাত খাব লৈছোঁ, মানে অৰ্ডাৰ দিছোঁ, দিব, ভাত চাত দিলে ভাতটো খাম, খাই পেলাই আকৌ যাম। তাৰপিছত আৰু কি হয় গোটেইখিনি দেখাই দিম ব্লগটোত। চ' শেষলৈকে ভিডিঅ'টো চাই থাকিব। আৰু মাজতে কৈ থওঁ, যদি মোৰ ভিডিঅ'বিলাক চাই ভাল লাগে, তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ এটা কৰি দিব। আৰু যদি চেনেলটো মোক প্ৰথমবাৰৰ কাৰণে চাই আছে, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইবটো কৰি দিব, ঠিক আছে। চ' চাই থাকিব ভিডিঅ'টো শেষলৈকে। এতিয়া আমি ভাত খাম, আৰু কি খাম দেখাই আছোঁ বাৰু। আৰু ফাইনেলি আমাৰ খানা আহি গ'ল, আৰু আমি খানাটো খালোঁ। খাই থকাৰ মাজতে বহুত কিবা কিবি জমনি হৈছিলে, সেইটো কাৰণে মই এইটো ভইচ অভাৰ কৰি দিলোঁ। আৰু ফাইনেলি আমি ভাত খোৱা মেলা কৰি আমি ঘৰমুৱা হ'লোঁ। আমি গুৱাহাটী হৈ আহিছিলোঁ, ভাবিছিলোঁ আজি কোনো ধৰণৰ ট্ৰেফিক জাম নাপাম, যিহেতুকে ছানডে' হয়, কিন্তু আশা কৰা মতে নহ'ল, সম্পূৰ্ণ বিপৰীত। প্ৰায় দুঘণ্টাতকৈ বেছি সময় আমি ট্ৰেফিক জামত ফচিব লগা হ'ল। ব'লবম যাত্ৰাৰ কাৰণে সম্পূৰ্ণ ৰাস্তা ব্লক হৈ আছিলে।
গতিকে আমি লাহে লাহে আহিলোঁ আৰু 2 ঘণ্টামান ট্ৰেফিক জামত ফচিব লগা হ'ল যদিও। চ' আজিৰ ভিডিঅ'টোত ইমানেই। পুনৰবাৰ আহিম এটা নতুন ভিডিঅ' লৈ। তেতিয়ালৈকে বাই বাই এণ্ড টেক কেয়াৰ। আৰু পুনৰবাৰ কৈ থ'ম, যদি মোৰ চেনেলটো প্ৰথমবাৰৰ কাৰণে চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইবটো কৰি দিব, আৰু ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব।